হাই গাইজ, আজি খাম কুকুৰা। এয়া কুকুৰা গুচাই মানে পূৰা চাফা কৰি আছে আৰু 2 কেজিমান হ'ব। চাফা কৰি খাব লাগিব আজি, পূৰা ধুনীয়াকৈ খাম আৰু আজি এফালে। আজি ৰুটি মাংস খাম। এইপিনে এয়া বনাই আছোঁ। হৈছে আৰু অলপমান আছে বাকী আৰু মাংস বনালে হৈ যাব আৰু খাব পৰা। তেল আছে মাংস জ্বলা ভাজি বনাবৰ কাৰণে তেল দিছোঁ। এয়া কাৰণে মাংস ইয়াত আপোনাৰ মিক্সাৰ, ইয়াত আছে আপোনাৰ লং, ইলাচি, ডালচেনি, আদা নহৰু দি পেষ্ট কৰি